তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। পূজা মুবাৰক অৰ্থাৎ ৰমজান মুবাৰক আৰু মোৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ যিহঁতে আজি ফাৰ্ষ্ট ৰোজাটো ৰাখিছে। তো গাইজ মই গম পাওঁ ৰোজাটো ৰখা ইমান সহজ নহয়, কাৰণ মই নিজেই ৰাখিছোঁ ৰোজা, বহুত কষ্ট লাগিছে। তো গাইজ মই ভাবিছোঁ আপোনালোকক আবেলি সময়ত মোৰ গাঁৱৰ ভিউখন অৰ্থাৎ খেতি পথাৰখন আপোনালোকক দেখাম। তো আপোনালোকে চাই লওক কিমান ধুনীয়া লাগিছে ৰোজা ৰাখি, ইমান ভিউটো চাবলৈ আহিছোঁ অৰ্থাৎ খেতি পথাৰটো চাবলৈ আহিছোঁ, ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। তো এই চাই বেলিটো ডুবি গৈছে গাইজ, এতিয়া আজান দিবহি। তো মই ভাবিছোঁ লাষ্ট এটা ব্লগ বনাই লওঁ, তো সেইকাৰণে মই লাষ্ট আপোনালোকক ভিউখন দেখাই আছোঁ যাতে আপোনালোকৰ মনটো বহুত শান্তি হয়। তো গাইজ আপোনালোকে নিশ্চয় প্ৰথম ভিউখন চাইছে, বহুত ধুনীয়া লাগিছে। এনেকুৱা ভিউ দেখি থাকিব ৰমজান মাহৰ কাৰণে মই দি থাকিম।